হাই বন্ধুসকল, মোৰ অসমীয়া ল'ৰা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহক ঐতিহাসিক খতৰা সত্ৰ পাছেতি মহোৎসৱ চাই আহোঁ। পাছেতি মহোৎসৱ হয়। আমি পাছেতি মহোৎসৱৰ মন্দিৰৰ ফ্ৰণ্টৰ ফালে গৈ আছোঁ। বৰ্তমান অলপ ভিতৰলৈ যায়। নহয় খলাটো দি থৈ যাব লাগিছিল। আহিলে নে কিমান?
নামঘৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। বলক মোৰ লগতে নামঘৰৰ ভিতৰখন আপোনালোকক দৰ্শন। এই ভিতৰখণ্ড হয় তামান মানুহ হৈছে। চাওক ভিতৰখণ্ড ৫টি মহোৎসৱৰ দিনা খতৰা সত্ৰৰ ভিতৰখণ্ড। এইটো মেইন মণিকূট হয়। মণিকূটৰ ভিতৰত মানুহবোৰে সেৱা লৈ আছে। নামঘৰৰ ভিতৰত সেৱা ল'বলৈ আছে। লোৱা হৈ গ'ল। ককাহঁতে ফুটি আছে, ফটো লৈ লওক। আহক গোপিনীহঁতৰ নৃত্য চাই যাওঁ। এতিয়া কৈছোঁ ককাই কিন্তু বঢ়িয়া শল মাৰিছে। ককাকেইটাৰ পাঁচতি মহোৎসৱ চাওঁতে চাওঁতে গধূলি হৈ গ'ল। এতিয়া পাঁচতি মহোৎসৱ দি থৈ যাব লাগিব। অনবাৰতকৈ এইবাৰ পাঁচতি মহোৎসৱ সৰু হৈছে, কাৰণ ক'ভিডৰ কাৰণে এইবাৰ পাঁচতি মহোৎসৱ সৰুকৈ পাতিছে। অনবাৰ পাঁচতি মহোৎসৱ বহুত ডাঙৰ মেলা হোৱাছিল, দোকানবোৰ বহুত হোৱাইছিল, মানুহ বহুত হয়। মানুহ এইবাৰ কম।
অন্তৰৰ মানুহবোৰ দূৰ দূৰণিৰ মানুহবোৰ আহিব পৰা নাই ক'ভিডৰ কাৰণে। সেইবাবে সোধা মানুহবোৰেই দেখাব লগা হৈছে। দোকান বজাৰ নাই, বেলেগ বস্তু নাই, ইমানকে ভাল লাগিব। পাছতে উৎসৱ পৰা আমি বিদায় ল'লোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টি বাটনটো ক্লিক কৰি দিয়ক।